অৱস্থা বেয়া হৈ গ'লো এতিয়া আমি আছো কেৰেলাত केरला जगह हो यू ভিলেজ केरला ভিলেज केरला होई सब लॉकडाउन यार तो आमी गई आसो इतिया खुरी बिचारी आमी इतिया आसो केरला इतिया অসমত যাব পৰা নাই ট্ৰেইন গাড়ী বাস सब বন্ধ কৰি দিলে লকডাউনো দি দিলে ইতিয়া আমাৰ এনেকা বেয়া জায়গা আমি ফাঁসিবলৈ এতিয়া খাবলৈ এতিয়া হাতত পইচা নাই কিয়া হ'ল এতিয়া ডিজেল আমি খুৰি ডিজেল আমি ভাত বনাইছিলো এতিয়া ডিজেলো নাই এতিয়া সো আমি এতিয়া জঙ্গলত পাহাৰত ফুৰি আছো খুৰি বিচাৰি অসম চৰকাৰে এতিয়া লৈ যায় আমাক অসমলৈ কিমান দিন ৰাখিব এনেকাকে হাতত এতিয়া খাবলৈ পইচা নাই দোকান বন্ধ এতিয়া কি কৰিব উপায় নাই অসম চৰকাৰক অনুৰোধ কৰিছো যে অসম চৰকাৰে আমাক যেনে অসমলৈ লৈ যায় এইটোৱে অনুৰোধ কৰিছো অসম চৰকাৰলৈ খুৰীৰ লগত কাটি তুলি ভাত বনাব লগা হ'ল উপায়টো নাই আৰু ভাতটো অপাৰেশ্যন সেনেকুৱাই কৰিব লাগিব আমাৰ এনেকুৱা পাইছে লগা হৈ গ'ল অসম চৰকাৰে আমাক কিবা এটা আমাৰ গাৰো মামা হয় ইয়া আমি আমাৰ গাৰো মামা হয় এইটো এতিয়া সাক্ষাৎ লগাই আছে আমি ইয়া খুবই বাহিনী উঠাই লৈ যাই আছে এতিয়া চাওক বহুত ভাগৰ লাগে লাগিছে লগৰে একটা গ'ল উপায় নাই এনেকুৱা বেয়া জায়গাত ফাঁচি গ'লো কি কৰিব আমার কষ্ট লাগে লাহে লাহেকে কিমান দূৰ যাব পাৰে দোকান পাতি একো নাই সব বন্ধ কৰি দিলে এতিয়া দোকান নাথাকিলে উপায় নাই গাড়ী নাই সব বন্ধ লকডাউন দি দিলে আৰু আছে